হাই সকলোকে মই কুশল ডেকা ইউটিউব চেনেলটিলৈ সাদৰে সম্ভাষণ জনাইছোঁ। আজি আমাৰ কলেজত কিবা এটা চলি আছে এয়া হয়। আজি আমাৰ কলেজত আছে সাংস্কৃতিক শোভাযাত্ৰা, অৰ্থাৎ সংস্কৃতিৰ উন্নতি সাধনৰ কাৰণে আমি কিছুমান মিছা অভিনয় কৰোঁ আৰু সেয়া আমাৰ অৰ্থনীতি বিভাগৰ পৰাও এটি মিছা অভিনয় এটা লোৱা হৈছে, যিটো বৰ্তমান চাঞ্চল্য সৃষ্টি কৰি থকা এটি মাৰাত্মক কৰোণা ভাইৰাছৰ কাৰক আৰু ইয়াৰ সজাগতাসমূহ আমি দেখুৱাবলৈ ওলাইছোঁ আৰু ইয়াৰ জৰিয়তে আমি সমাজৰ উন্নতি সাধন কৰিবলৈ, সমাজক সজাগতা কৰিবলৈ আমি এটি প্ৰয়াস চলাইছোঁ। এতিয়া আমি আগবাঢ়িছোঁ ভিডিঅ'টোলৈ। আপোনালোকে ছবিটো আৰু আখৰখিনিয়ে যথেষ্ট গুৰুত্ব নিদিব। এনে আখৰ বেয়া, তাত খুব সতৰ্ককৈ কামবোৰ কৰিবলগীয়া হৈছে। তাৰ বাবে আপোনালোকে কথাখিনি গুৰুত্ব দিয়ক। নভেল কৰোণা ভাইৰাছ, নভেল কৰোণা ভাইৰাছ যিটোৱে বৰ্তমান চীনত অতি ত্ৰাসৰ সৃষ্টি কৰি আছে, অতি মাৰাত্মক এবিধ ভাইৰাছ। ইয়াৰ লক্ষণসমূহ আমি বৰ্ণনা কৰিবলৈ লৈছোঁ। ইয়াত জ্বৰ, বুকৰ বিষ, কঁপনি জ্বৰ, হাওঁফাওঁ দ্ৰুত স্পন্দন হয়, শ্বাস প্ৰশ্বাসত কষ্ট হয়, নিমুনিয়া লক্ষণসমূহ দেখা দিয়ে। তাৰপিছত বৃক্ক নষ্ট হ'ব পাৰে, যাৰ ফলত মূৰৰ বিষ হ'ব পাৰে, নলীত ফুহা হয়, কাহ হ'ব পাৰে, ভাগৰ লাগে বেছিকৈ কম। এইসমূহ হৈছে কৰোণা ভাইৰাছৰ লক্ষণ। আমি ইয়াৰ জৰিয়তে আমি সংস্কৃতিৰ উন্নতি সাধন কৰিবলৈ বিচাৰিছোঁ আৰু সকলোকে এটি সজাগতাৰ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। এয়া কৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব তাৰ বিষয়ে আমাৰ এই অৰ্থনীতি বিভাগটোৱে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ এটি প্ৰয়াস লৈছে। এয়া চাওক, হাত ভালদৰে ধুব লাগে, অসুখীয়া ব্যক্তিৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ কৰিব নালাগে, নোধোৱা হাতেৰে চকু, নাক, মুখ চুব নালাগে। তাৰ মুখত সদায় মুখা বা মাস্ক আৰু হাতত গ্লভ পিন্ধিব লাগে। জন্তুৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ কৰিব নালাগে। লক্ষণসমূহ দেখা দিয়াৰ লগে লগে তৎক্ষণাত ডাক্তৰ অথবা চিকিৎসালয়ত যোগাযোগ কৰিব লাগে। সদায় সকলো খাদ্য ভালদৰে সিজাই খাব লাগে। এইসমূহ কৰি আমি এই কৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। এইসকল আমাৰ অৰ্থনীতি বিভাগৰ আমাৰ এইগৰাকী হৈছে মাইনা নিহাৰিকা। আধা বটল ক'ত আছে? এয়া দীপু অধি ব্যস্ততাৰে এতিয়া লাগি আছে আমাৰ মানুহৰ মাজত যাতে খুব স্পষ্টকৈ সজাগতাৰ সৃষ্টি কৰিব পাৰে। এয়া তেওঁ এতিয়া বেনাৰ মাৰি আছে। এয়া দীপজ্যোতি, হাই। এয়া আমাৰ ৰীতা, এয়া সৌৰভ, এ নয়ন, বিশাল। এই বিশালে অতি ব্যস্ততাৰে লাগি আছে আমাৰ মানুহৰ মাজত যাতে অতি সুস্পষ্টভাৱে যাতে সজাগতাৰ সৃষ্টি কৰিব পাৰে। বিশাল, এতিয়া চবতকৈ আমাৰে ইউনিক হৈছে কিয় সি বেয়া পায়? আমাৰ এতিয়া চবতকৈ ইউনিক হৈছে নে নাই? আশা কৰোঁ আমি সফল হ'ম। আৰু আমাৰ এই বাকীসকল আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰে হয়। এইফালে এয়া এই সকলো হাতত সতৰ্কবাণী লৈ এওঁলোকেও অধিক ব্যস্ততাৰে এতিয়া আমাৰ কাৰ্যটি সফল ৰূপায়ণৰ বাবে ৰখি আছে। আমি অলপ সময় পিছতে গৈ আছোঁ। এয়া আমাৰ এই জিকেবি কলেজৰ সাংস্কৃতিক শোভাযাত্ৰা। এয়া আমাৰ জিকেবি কলেজৰ সাংস্কৃতিক শোভাযাত্ৰা। পৰাগ,
সাংস্কৃতিক সুৰজা সংস্কৃতি বিভাগৰ এইটো হৈছে আমাৰ অৰ্থনীতি বিভাগৰ এয়া আমাৰ অৰ্থনীতি বিভাগ এয়া সুৰজ এইফালে আমাৰ ডক্টৰসকল কি ক'ব বাৰু আজি আমাৰ এইটো হৈছে আমাৰ অৰ্থনীতি বিভাগৰ এইসকল কি ক'ব বাৰু আজি আমাৰ এই কৰোণা ভাইৰাছত যি আমাৰ প্ৰগ্ৰাম লোৱা হৈছে যি পৰিকল্পনা লোৱা হৈছে সজাগতা সৃষ্টি কৰিবৰ কাৰণে তাৰ কাৰণে তুমি কি ক'ব পাৰা সকলোকে জনাইছো আজি আমাৰ ডিপাৰ্টমেণ্টটো ওলাই আহিছে সকলোকে জনাবৰ কাৰণে যে আমাৰ এই কৰোণা ভাইৰাছটোৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি সদায় আমি হাত মুখ চাবোনেৰে ধুই চাফা কৰি বস্তু আনি খাব লাগে আৰু জীৱ জন্তুৰ সৈতে যাতে নাৰাখোঁ আমি আৰু আমি জনসাধাৰণক এইটো বুজাব বিচাৰোঁ যে জীৱ জন্তুৰ লগত কোনো যাতে খেল ধেমালি নকৰে ল'ৰা ছোৱালীবিলাকো কওঁ যে জীৱ জন্তুৰ খেলা জেগাত যাতে নাযায় কোনো আৰু ইয়াকে আমি ৰাইজক সজাগ কৰিব বিচাৰোঁ খুব ধুনীয়াকৈ ক'লে এইৰ যি সজাগতা সৃষ্টি কৰিবৰ কাৰণে তেওঁ যি প্ৰয়াস সেই প্ৰয়াস যাতে তেওঁ সফল হয় এইফালে নয়ন কেঁচা মাংস ভক্ষণ নকৰিব কেঁচা মাংস ভক্ষণ নকৰিব প্ৰত্যক্ষভাৱে চাফ চিকুণ বজাই ৰাখক চাফ চিকুণতা বজাই ৰাখক চাফ চিকুণতা বজাই ৰাখক পৰিচ্ছন্নতা আপোনাৰ এইফালে সুৰজ দুআষাৰমান আজি আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টে কৰোণা ভাইৰাছৰ ওপৰত এটি ৰেলী চলাইছে কৰোণা ভাইৰাছ প্ৰথম চীনত হৈছিল এই ৰোগ আমি জানিব পৰা মতে কৰোণা ভাইৰাছ প্ৰথমে সাপৰ মাংস খোৱাৰ ফলত হৈছিল আৰু তাক লৈ আজি আমি গোটেই কলেজবাসী আৰু গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিবিলাক ল'ৰা ছোৱালী আছে তাক আমি সজাগ কৰিব বিচাৰিছোঁ এইখিনিকে কৈছোঁ হয় খুব ধুনীয়াকৈ তেওঁ পৰামৰ্শ দিলে আৰু তেওঁ কৰোণা ভাইৰাছৰ যি উৎস সেই উৎসৰ কথাও ক'লে এফালে দুআষাৰমান এতিয়া এইফালে আমাৰ এগৰাকী নাৰ্ছ দেখিছোঁ নাৰ্ছগৰাকী এতিয়া যিকোনো দুগৰাকী ইফালে দুগৰাকী আমি দুগৰাকী নাৰ্ছৰ পৰা আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি পৰামৰ্শ লওঁ এফালে কৰোণা ভাইৰাছৰ পৰা আমি ৰক্ষা কৰিবলৈ হয় কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত পাব লগা হ'লে চাফ চিকুণতাৰে থাকিব লাগিব এইফালে এগৰাকী কৰোণা ভাইৰাছৰ ৰোগী এফালে পৰি আছে আৰু ইফালে অভিভাৱক কেতিয়াৰ পৰা বাৰু এই কৰোণা ভাইৰাছে আক্ৰান্ত কৰিলে কেতিয়াৰ পৰা এই কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈছে আপোনাৰ কোন হয় ভণ্টি পেটটো বিষাই আছে এইফালে MBBS দুআষাৰমান এফালে হয় মই যোনবিলাক পৰীক্ষা টেষ্টিং কৰাই আছোঁ টেষ্টিঙত মানে ভাল পেলাই আছোঁ বেমাৰটো সঠিককৈ কি হ'ব পাৰে তাক লৈ মানে বিশেষ মই ব্যস্ত হৈ আছোঁ বৰ্তমান হ'ব আমি পিছত তোমাৰ পৰা পৰামৰ্শ আশা কৰিম যি পৰামৰ্শ দুয়োগৰাকীৰ পৰা আমি
নকৰিব নকৰিব বজাই ৰাখক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বেমাৰ লক্ষণসমূহ দেখা পালে ডাক্তৰৰ ওচৰত শীঘ্ৰে যাব লাগে জন্তুৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ নকৰিব অসুখীয়া ব্যক্তিৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ নকৰিব সকলোৱে সজাগ হওক সকলোৱে সজাগ হওক সকলোৱে সজাগ হওক কৰোণা ভাইৰাছৰ পৰা ৰক্ষা হওক সকলোৱে সজাগ হওক কৰোণা ভাইৰাছৰ পৰা ৰক্ষা হওক বজাই ৰাখক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক বজাই ৰাখক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক বজাই ৰাখক কেঁচা মাংস ভক্ষণ নকৰিব যিকোনো মাংস সকলোৱে মাছ কিনিব লাগে সকলোৱে মাস্ক আৰু গ্লভছ ব্যৱহাৰ কৰিব লাগে সকলোৱে মাস্ক পৰিধান কৰক নকৰিব নালাগে বজাই ৰাখক সজাগ হওক কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাওক সকলোৱে সজাগ এইটো হওক শিক্ষা বিভাগ এইটো ইতিহাস বিভাগৰ হয় এয়া আমাৰ ডাক্তৰ হিমাংকু ডেকাই এতিয়া ৰোগীগৰাকীক পৰীক্ষণ কৰি আছে আৰু ইফালে আমাৰ ডাক্তৰ মাইনা মেধিয়ে কি কৈ আছা ডাক্তৰ হিমাংকু ডেকা আপুনি এতিয়া ইমান সময় পৰীক্ষা নিৰীক্ষা কৰিলে পৰীক্ষা নিৰীক্ষা কৰি কি পালে বাৰু অলপ ভাল পাইছে আৰু অলপ এতিয়া
এই দেহত আপুনি কিবা কৰোণা ভাইৰাছৰ কিবা সংকেত পাইছে নেকি? অলপ আছে মানে অলপ আমি টেষ্টিং কৰি পাইছোঁ যে অলপ ভাইৰাছৰ বিৰুদ্ধে আছে জ্বৰটো বৰ্তমান হৈ আছে আমি জ্বৰটো কমাবলৈ অলপ চেষ্টা কৰি আছোঁ আমি লাগি আছোঁ আপোনাৰ ব্যস্ততাৰ মাজেও আমাক অকণমান পৰামৰ্শ অলপ দিয়ে আমাক কৃতজ্ঞতা কৰিলে আমি ভাল পাম। ডাক্তৰ হিমাংশু ডেকা হয় বিশেষ মানে কৰোণা ভাইৰাছৰ লৈ বহুত চিন্তিত গোটেই আমাৰ ভাৰতবৰ্ষৰ বা গোটেই ৱৰ্ল্ডৰ মানুহে ত' আমি এইটো ভাইৰাছক মানে বিশেষ এণ্টিবায়'টিক বনাবলৈ বহুত চেষ্টা কৰি আছোঁ আৰু বিশেষ ভাল পাইছে কিন্তু 100% কৰিব পৰা নাই তাৰ বাবে চেষ্টা আমি কৰি আছোঁ। হয় আমাৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। সেই সাৱধানতাসমূহ আপোনাৰ পৰা অলপমান জানিব পাৰিলে ভাল পাব। বস্তু কিছুমান মাংস ভুজি বা এনে কিছুমান বস্তু মানে চুব নালাগে বা বহুত ধৰণৰ বস্তু আহে তাত বীজাণু থাকি যায় সেইবিলাক পৰিধান কৰিব নালাগে খাব নালাগে লাগিব নালাগে চ' আমি হাত মোজা ইউজ কৰিব লাগিব মাস্ক ইউজ কৰিব লাগিব বহু ধৰণৰ আছে প্ৰটেকশ্যনৰ মানে বস্তু সেইবিলাক আমি ইউজ কৰিবলগীয়া হয়। হয় আমি ডাক্তৰ মাইনা মেধিৰ পৰা আমি দুআষাৰমান পাবলৈ আশা কৰিছোঁ। মই এটা কৈছোঁ মই গৃহিণী হয় সঁচাই এটা কথা কৈছোঁ মাংস বেছিকৈ বহুত ৰান্ধি খাব অলপ কেঁচাতে খাই নিদিব আচলতে ইয়াৰ পৰা বহুত কিবা বেক্টেৰিয়াবিলাক মানে বহুত প্ৰজন্মবিলাক মানে আগুৱাই যাব পাৰিব সেইকাৰণে কৈছোঁ মাংস বহুত সিজাই খাব মাছ কিনি থাকিব সদায় হয় বহুত ধন্যবাদ ডাক্তৰ মাইনা ডেকা। এইফালে আমাৰ এয়া ৰোগী এতিয়া পৰি আছে। এইফালে অভিভাৱক আপোনাৰ এতিয়া বহুত দিনৰ পৰা বেমাৰত ভুগি আছে আমি তাত MBBS ডক্তৰ আছে বুলি গম পাই গতিকে আমি আশা কৰোঁ যে অতি সোনকালে ভাল কৰি দিব আৰু ডাক্তৰৰ এতিয়া আপুনি শেহতীয়া যিটো পৰামৰ্শ আপুনি শেহতীয়া পৰামৰ্শটো পাই কেনেকুৱা পাইছে বাৰু? শেহতীয়া সফলতা ভাল অনুভৱ কৰিছোঁ কাৰণ আগতকৈ বহুতখিনি উন্নত হৈছে সেইখিনি আৰু ভাল হ'ব বুলি আশা আছে। আমি ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু ডক্তৰজনৰ ওপৰতো বিশ্বাস আছে। হয় আমি ভগৱানৰ পৰা আশা কৰিছোঁ আমি ভগৱানক বাৰে খাটিছোঁ এইগৰাকী ৰোগীৰ যাতে আৰোগ্য হয়। চেষ্টা আপুনি এটা পৰামৰ্শ দিয়ক না ভালদৰে। এইবাৰে এগৰাকী চিষ্টাৰৰ পৰা আমি এটি পৰামৰ্শ আশা কৰিম। হয় কৰোণা ভাইৰাছৰ পৰা মুক্ত পাব লগা হ'লে আমি চাফ চিকুণকৈ থাকিব লাগিব আৰু আমি যিবোৰ খাদ্য খাওঁ এই খাদ্যবোৰ আমি প্ৰায় মানে ধুনীয়াকৈ সিজাই খাব লাগিব। এইগৰাকী চিষ্টাৰৰ পৰা আমি একটি পৰামৰ্শ আশা কৰিম। আমি এতিয়া বিচলৰ পৰা পুনৰ আমি দুআষাৰমান আমি পাম বুলি আশা কৰিছোঁ। তেওঁৰ পৰা আমি কেইষাৰমান আমি পৰামৰ্শ আশা কৰিছোঁ। তেওঁ এতিয়া দুটামান পৰামৰ্শ আগবঢ়োৱা। মই ইয়াকে ক'ব বিচাৰিছোঁ যে আমাৰ মানুহে যিটো খাদ্য খায় আপোনাৰ বহুত ধৰণৰ খাদ্য খায় ব্ৰইলাৰ গতিকে এইবোৰ যাতে ভালকৈ সিজাই খায় আপুনি ধুনীয়াকৈ বনাই যাতে খায় মই ইমানেই ক'ব বিচাৰিছোঁ এতিয়া বৰ্তমানে এইটোৱে এডভাইচ কৰিব বিচাৰিছোঁ যে মানুহ সকলোৱে সজাগ হ'ল মই ইয়াক ইমানেই কৈছোঁ। ধন্যবাদ বিশাল। এইফালে আমাৰ প্ৰথমৰ পৰা টেটুফালি আহিছে তেওঁৰ পৰা আমি এতিয়া আকৌ পুনৰ দুআষাৰমান পাবলৈ আশা কৰিছোঁ। হয় নমস্কাৰ। বিশুদ্ধ খোৱা পানী সেৱন কৰক বিশুদ্ধ খোৱা পানী সেৱন কৰক নুধুৱাতে হাত চুব নালাগে নুধুৱাতে নামুৱাজি চুব নালাগে অসুখীয়া ব্যক্তিৰ সৈতে পৰম্পৰা কৰিব নালাগে। তই প্ৰথমৰ পৰা চিঞৰি আছা তই এতিয়ালৈকে মাতটো ধুনীয়া হৈ আছে তই কি মানে আজি ৰাতিপুৱাই এক বটল মৌৰ খাই আহিছোঁ বেদৰ লগত গতিকে তাই এতিয়া আচৰণতে মানে হৈছে মই ইমানখিনিলৈ চিঞৰি থাকিব পাৰিছোঁ। সঁচাই কিন্তু 2 ঘণ্টা 3 ঘণ্টা হ'ল একেৰাহে চিঞৰি আছোঁ। হয় মোৰ মানে আচৰিত লাগিছে তই প্ৰথমৰ পৰা চিঞৰি আছ তথাপি মানে তোৰ মাতটো যে একেই আছে সঁচাই এয়া ভগৱানৰ মৌৰসৰ কৃপা।
এয়া আমাৰ ওচৰতে আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিহেতু ওচৰতে আছে আমি তেওঁলোকৰ পৰাও কিবা এটা পাবলৈ আশা কৰিছোঁ কি তোমালোকৰ বিষয়টো কি লৈছা বোলে মাঘ বিহু নকৰিব 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 নালাগে নালাগে আমি উন্নয়ন নহ'লে বুলি এই সকলোৱে স্পৰ্টলি বস্তুটো ল'বা খেলুৱৈ ফলত মনোভাৱেৰে এটা সাংস্কৃতিক মনোভাৱেৰে বস্তু গ্ৰহণ কৰিবা মই প্ৰথমতে থাৰ্ডৰ পৰা আহিম আজি সাংস্কৃতিক শোভাযাত্ৰাৰ থাৰ্ড পজিশ্যন পাইছে মহাবিদ্যালয়ৰ অসমীয়া বিভাগে Assamese Department. Apply. প্রদান করব বিষয়ক সৈয়দ আনোয়ার হোসেন গাঙ্গুয়া দেবে সকলে হাততালি ঠিক আছে স্থান লাভ কৰিছে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ গতিকে বুৰঞ্জী যুটীয়াভাৱে দুটা ডিপাৰ্টমেণ্টে লাভ কৰিছে দুটা ডিপাৰ্টমেণ্টে লাভ কৰিছে এটা হৈছে ইকনমিক্স বহুত ভাল লাগিল আমি পালো ফাৰ্ষ্ট প্ৰাইজ তাৰপিছত আৰু এইটো ফোন আছিলে কুকুলৰ